মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে এই যে তিনিটা মিটিং মাতি পেলাই আমাক কেঞ্চেল কৰালে, আমাক কি কাৰণত কেঞ্চেল কৰালে, ইয়াৰ কাৰণে শিক্ষামন্ত্ৰীৰ পৰা আমাক উত্তৰ লাগে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ ওপৰত হস্তক্ষেপ কৰিব লাগে। আমি Hi guys, खुलुमबाय कामिसार बर' चेनेलनि जानानै फिन खिसाबाय गोबां सेक्रेटारि बारगनाय जाबाय। दिनै मोनसे टपिक लानानै फैदों। बे टपिकआनो जाहैबाय जोंनि बर' बिजों फरायसालिफोरनि सोमोन्दै एबा बर' फरायसा आफादनि आफादगिरि सार मानगोनां दिपेन बर' सारा निउस मिडियानि गेजेरजों मा फोरमायनो नागिरदों आसाम सरकारनि सोमोन्दै। स' गासै नोंथांमोन बे भिडिअ क्लिपखौ खोनासंना लानोसै। দুধনৈ আৰু বাক্সা ডিগ্ৰী মডেল কলেজ, তিনিটা ডিগ্ৰী মডেল কলেজ, বড়ো অধ্যুষিত অঞ্চল, তাত বড়ো ছাত্ৰ ছাত্ৰী আছে। সকলো বিভাগত পোষ্ট ক্ৰিয়েশ্যন দিয়া হ'ল তিনিটা মডেল কলেজত। বড়ো বিভাগ, বড়ো ডিপাৰ্টমেণ্টত তাত কোনো এটা পোষ্ট তাতে ক্ৰিয়েশ্যন কৰা নহ'ল। এইটো অন্যায় আৰু এইটো আমাক মানে ডিপ্ৰাইভ কৰা হৈছে। এই কথাটো আমি স্পষ্ট ভাষাৰে কৈছোঁ আৰু এই কথাটো মাইনত থাকিও আজিৰ তাৰিখত অসম চৰকাৰ শিক্ষা বিভাগে এইটো একো কাৰ্যকৰী তেওঁলোকে কৰা নাই। আসাম টেক্সট বুক পাব্লিকেশ্যন আৰু প্ৰডাকশ্যন কৰ্পৰেশ্যনত বড়ো একাডেমিক অফিচাৰ লাগে, এতিয়া খালী হৈ আছে। বড়ো একাডেমিক অফিচাৰ সেৱাত লাগে, এইটো খালী হৈ আছে। বড়ো ট্ৰান্সলেটৰ সমগ্ৰ শিক্ষা অভিযানত খালী হৈ আছে। বড়ো লেকচাৰাৰ লাগে SCRT, য'ত নেকি গোটেই পৰিকল্পনাবিলাক তৈয়াৰ কৰা হয়, তাত খালী হৈ আছে। এই চাৰিটা মূল শিক্ষা বিভাগ কেনেকৈ চলি আছে, য'ত নেকি SCRTত বড়ো লেকচাৰাৰ লাগে, তাত পোষ্টে নাই। ইমান দিনে ক্লাছ 10ৰ লৈকে বড়ো মাধ্যম 1985-86ৰ পৰা চলি আছে। 1963ৰ পৰা বড়ো মাধ্যম আৰম্ভ হৈছে। হাইস্কুলত মেট্ৰিক দিছে, এটি তাত মানে বিষয়া নাই। চৰকাৰে এই বিভাগ আৰু এই মাধ্যমটো কেনেকৈ চলাব বিচাৰিছে। আৰু ইয়াৰ বাদেও আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, আজি 2024ৰ 21 জুলাই, আজি গৰম বন্ধ চলি আছে। 3 মাহ ক্লাছ উকলি গ'ল, এটা ইউনিট টেষ্ট হৈ গ'ল, কিন্তু আজিলৈকে টেক্সট বুক পাবৰ কাৰণে LP, ME আৰু হাইস্কুলত টেক্সট বুক পাবৰ কাৰণে বিদ্যালয়বিলাকে আমাক কৈ আছে আৰু তেওঁলোকে পাঠ্যপুথি এতিয়ালৈকে পোৱা নাই। পাঠ্যপুথি পৰ্যাপ্ত পৰিমাণে নোপোৱাকৈ তেওঁলোকে আজি ক্লাছ কৰি পেলাই পৰীক্ষা দিব লগা হৈছে। আৰু ইয়াৰ কাৰণে আমি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। रायजोफोर नोंथांमोना निश्चय बे निउसखौ नायबाय जानो हागौ। स' गोबां दुखु फोरमायदों। स' जोंनि बर' माहारिनि आफादखौबो केयार खालामा जोंनि आसाम सरकारनि CM एबा एडुकेशन मिनिस्टारफ्रा। सानना नाय। स' आं एसामिसाव फंनैसो बुंनोसै। চাওক কিমান দুখৰ কথা। আমাৰ জাতীয় সংগঠনে ইমান বাৰম্বাৰকে 3বাৰ কেঞ্চেল হৈছে মিটিং। তাৰ পিছতো ইমান নেগলেক্ট কৰাৰ দৰে কৰিছে। গতিকে বৰ লাজৰ বিষয়, দুখৰ বিষয় মানে। কাৰণ যদি এটা জাতিৰ সংগঠনে যদি আলোচনাত বহিব খুজিছে, তাতো নিজে হাতে মাটিখিনি 3বাৰকে, এবাৰ নহয় 3বাৰকে কেঞ্চেল কৰাৰ ৰিজন সেইটো কৈ আছে। গতিকে আলোচনা কৰিবলৈ কিবা মন নাই নেকি আমাৰ অসম চৰকাৰৰ CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ আৰু ডক্টৰ ৰণোজ পেগু ছাৰৰ। গতিকে বৰ দুখৰ বিষয় কি বড়ো মাধ্যমটোক কাৰণ কিয় পিছ পেলাই দিব খুজিছে নেকি, যাতে পিছলৈ ঠেলি নিব খুজিছে নেকি। গতিকে বিভিন্ন সময়ত নিউজত কৈ থাকে আমি আমুক সুবিধা দিছোঁ, তমুক সুবিধা দিছোঁ। সুবিধা যদি দিছে তেন্তে আজি আমাৰ এই জাতীয় সংগঠনবোৰে কিয় ইমান নিউজ লাইভত ক'বলৈ বাধ্য হৈ গ'ল। কাৰণ এটা জাতীয় সংগঠনে এনেকৈ ক'বলৈ বাধ্য হোৱা নাছিলে, কিন্তু উপায় নোপোৱাত 3বাৰকৈ বাৰম্বাৰ কেঞ্চেল কৰাৰ বাবে দুখত গতিকে এইটো নিউজ ল'বলগীয়া বাধ্য হ'ল। ভাবি চাওক ৰাইজসকল, আমাৰ বড়ো মাধ্যমটো এনেকৈ চলি থাকিব এনেকৈ হ'লে। গতিকে আমাৰ বড়ো মাধ্যম যদি নচলে ভালদৰে, তেন্তে আমাৰ বড়ো ল'ৰা ছোৱালীবোৰ কেনেকৈ উন্নত হ'ব, ডেভেলপ হ'ব। অসম চৰকাৰৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ কৰোঁ যাতে আপুনি এনেকৈ নকৰিব। কাৰণ চাওক
সকলো ৰাইজে চাওক আৰু যিমান পাৰে শ্বেয়াৰ কৰক কাৰণ ঠিক কেনেধৰণে আমাৰ গাঁৱতো এখন সমস্যা হৈছিলে এখন যিখন স্কুল 1981 চন 1981 চনত ইষ্টাব্লিছ কৰা এই স্কুলখন মাজতে খেলিমেলিখনত বন্ধ হৈ গৈছিলে তাৰ পিছতো আমি ৰাইজে সকলোৱে মিলিজুলি এই স্কুলখন পুনৰ ষ্টাৰ্ট কৰি দিলোঁ কিন্তু তাত বিভিন্ন সমস্যা হৈ থাকিল কাৰণ কিন্তু টিউটৰ শিক্ষক এজন আনিলোঁ আনাৰ পিছতো সি ধুনীয়াকৈ ক্লাছ কৰিলে ল'ৰা ছোৱালীও গাঁৱত ৰাইজে দিলে প্ৰত্যেক বছৰে 30 জনৰ ওপৰত থাকে 32 জন 36 জন 31 জন বৰ্তমানো আছে 31 জনকৈ ষ্টুডেণ্ট চ' তাত প্ৰব্লেম কি হ'ল আমাৰ 3-4 বছৰ অকলি গ'ল কাৰণ কি হ'ল ব্লক যে বালিপাৰা ব্লকত 13 জন থাকে জিলা মানে বালিপাৰা ব্লক লেভেলত বালিপাৰা ব্লক লেভেলত 31 জন থাকে জিলা লেভেলত 13 জন থাকে কেনেকা ডাটা গতিকে আমাৰ শিক্ষকজন যি শিক্ষাগুৰুজনে প্ৰত্যেক দিনাই অনলাইন কৰে তাৰ একো ভুল নাই আমাৰ শিক্ষকগুৰুৰ অলপো ভুল নাই কাৰণ সি তাৰ নিজৰ দায়িত্ব কৰি আছে কিন্তু সি অনলাইনত শিক্ষা সেইটো এপছত অনলাইন কৰিয়ে থাকে ষ্টুডেণ্টৰ সকলো এনৰলমেণ্ট কিন্তু জিলা লেভেলত আপডেট নহয় যেতিয়া আমি খবৰ ল'লোঁ যে আমাৰ ৰাচন কিয় অহা নাই কিয় কম হৈছে 13 জনৰ আহিছে ল'ৰা ছোৱালী 36 জন খুৱাম কেনেকৈ বহুত অসুবিধাত পৰিলোঁ এনেকা চলংতে লাষ্টত কি হ'ল গোটেই আমি এপ্লিকেশ্যন লিখি এনৰলমেণ্ট লৈ লিষ্ট লৈ মই নিজেই খুদ সেইখন স্কুলৰ সভাপতি হয় গতিকে মই নিজে যাই জিলালৈকে এখন ফৰৱাৰ্ড কৰি আছোঁ জিলাত জমা দি আহিছোঁ তাৰ পিছতহে হৈছে কামটো তেন্তে চাওক এই ডিজিটেল যুগ অনলাইনত যদি অনলাইনত কাম কৰি আছে আমাৰ অসম চৰকাৰৰ কিছুমান শিক্ষা বিভাগ তেতিয়াহ'লে আপডেট কিয় নহয় জিলা লেভেলৰ ৱেবছাইট বেলেগ আছে নেকি ব্লক লেভেলত বেলেগ নেকি তো সেইখিনি বহুত ভাবিবলগীয়া কথা আৰু আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহ কেয়াৰ নকৰে আজিকালি অফিচৰ মানুহবোৰ মানে সৰু যিকোনো কামতেই মানে অৱহেলা মানে খালি কাৰাপশ্যন গতিকে মই সেই অনুৰোধ কৰোঁ আমাৰ ডক্টৰ হেমন্ত বিশ্ব ছাৰে যাতে অসমৰ CM ছাৰে ভালকৈ তদন্ত কৰক ব্লকবিলাকত গতিকে সেই মোৰ দুখ লাগিলে আজি নিশ্চয় মই ক'বলৈ সাহ পালোঁ কাৰণ আমাৰ যদি জাতীয় সংগঠনবোৰে যদি ক'বলৈ বাধ্য হৈছে গতিকে মই তেতিয়া খুব দুখ পালোঁ কাৰণ জিলা লেভেলত নিজে এজন সভাপতি যায় ডকুমেণ্ট ছাবমিট কৰিব দিছে লগীয়া হৈছে তেন্তে চাওক সিহঁতে নিজেই স্কুল ভেৰিফাই কৰিব লাগে ক'ত কি হৈছে ব্লক লেভেলৰ যিবিলাক অফিচাৰ আছে যিবিলাক কেৰাণী আছে কিন্তু অকল শিক্ষকক দোষী থাকিলে নহয় শিক্ষকৰ কাম প্ৰায় কৰি আছে সিহঁতে আৰু এটা তাৰ মাজতে কথা ক'ব খোজোঁ যাতে স্কুলখনত যেতিয়া শিক্ষক জিৰ' ছিংগল টিচাৰে এজনে 5টাকৈ ক্লাছ কেনেকৈ কৰিব আৰু চৰকাৰৰ যিটো গাইডলাইন কি মিটিং চলি থাকে কিবা ফৰ্ম অনলাইন কৰিব লাগে তাৰ সময় নোহোৱা হৈ যায় এজন শিক্ষক ক্লাছ কেনেকৈ কৰিব গতিকে তাৰ ফলত বিভিন্ন ল'ৰা ছোৱালীয়ে যিমান শিক্ষা দান কৰিবলগীয়া হয় পাঠদান কৰিবলগীয়া সেইখিনি নোৱাৰে তাৰ ফলত আমাৰ গাৰ্জেন সময় কি ভাবে সকলোৱে ভাবে নিজৰ ল'ৰা ছোৱালী এটা ভাল পঢ়া শুনা হওক ভাল জ্ঞান লওক গতিকে সেই সমস্যাটো দেখি আমাৰ ৰাইজেও কিছুমান কি কৰে ল'ৰা ছোৱালী সেই স্কুলৰ পৰা উলিয়াই কিনি প্ৰাইভেট স্কুলত দিবলৈ বাধ্য হয় সেই ওলাই যোৱাৰ লগে লগে সেই স্কুলখনৰ ষ্টুডেণ্ট এনৰলমেণ্ট কমি যায় কমি যালে কমিটো যাবই নিশ্চয় কাৰণ তাত শিক্ষক নাই শিক্ষকৰ অভাৱ ভালদৰে শিক্ষা দান পোৱা নাই শিক্ষাৰ পাঠটো পোৱা নাই যেনিবা যিটো শিকিব লাগে সেইটো পৰা নাই গতিকে সেই তাৰ কাৰণে আৰু সেইটা নিজে অসম চৰকাৰে আৰু সেইটো সুবিধা লয় কি আপোনালোকৰ স্কুলখনত এনৰলমেণ্ট কম ষ্টুডেণ্ট কম এইখন স্কুল বেলেগ স্কুলৰ লগত মাৰ্জাৰ কৰিলে এমেলগেশ্যন কৰিব লাগে গ'ল স্কুল এখন উঠি গ'ল তো সেইটো সমস্যা গতিকে প্ৰথমতে আপোনালোকে ভাবক সমস্যাটো ক'ৰ পৰা হৈছে মই জনাত মই পোনপ্ৰথমে মই চৰকাৰক দায় দিম কাৰণ চৰকাৰে শিক্ষক তাত এপইণ্টমেণ্ট নকৰাৰ দুখত ষ্টুডেণ্ট কমিছে ষ্টুডেণ্ট কমাৰ দুখত আপোনালোকে আৰু সেইখন স্কুল বেলেগ স্কুলৰ লগত মাৰ্জাৰ কৰিব খুজিছে বা এমেলগেশ্যন কৰিব খুজিছে বৰ দুৰ্ভাগ্যজনক আন ষ্টেণ্ডসমূহত স্কুলসমূহ বাঢ়িছে বা ভালদৰে চলিছে কিন্তু আমাৰ অসমত স্কুল মাৰ্জাৰহে হৈ গৈছে আৰু সেই অভাৱত আমাৰ প্ৰাইভেট স্কুলত ল'ৰা ছোৱালী দিবলৈ বাধ্য হৈছে নহ'লে
আমাৰ চৰকাৰী স্কুল যদি ভালকৈ শিক্ষা দান পালে হয় শিক্ষা পালে হয় যেনিবা তেন্তে আমাৰ ল'ৰা ছোৱালীবোৰ আমাৰ সেই প্ৰাইভেট স্কুলত নিবলৈ আমি বাধ্য নহ'লোঁ মই ৰাইজে গতিকে সেইটো আপোনালোক আজি মই ভালদৰে সোঁৱৰাই দিছোঁ যাতে এই সমস্যাটো বিভিন্ন গাঁৱত চলি আছে গতিকে আৰু স্কুলখনতো আমাৰ অৱস্থাই নাই না লেট্ৰিন বাথৰুম আছে না ৱাটাৰ টেংকি আছে না কিটচেন আছে কিন্তু খবৰ ল'ব নাহে কোনো কিন্তু মই কেইবাৰ এপ্লিকেশ্যন দিলোঁ তথাপিও একো কেটকুট নাই গতিকে বৰ দুখৰ বিষয় তেন্তে আমাৰ বড়ো মাধ্যমৰ চৰকাৰী স্কুলসমূহ কেনেকৈ বাচি থাকিব অকল চৰকাৰী নহয় এছামিজ মিডিয়ামৰ স্কুল আমাৰ অঞ্চলত এখন আছে তাতো এনেকুৱা ষ্টুডেণ্ট আছে সৰহকৈ যানকে 30ৰ ওপৰত 40-50জন ষ্টুডেণ্ট আছে কিন্তু এজন শিক্ষক আছে তাতো বৰ দুৰ্ভাগ্যজনক তেতিয়া সেই স্কুলখন এজন শিক্ষকে কেনেকৈ পৰিচালনা কৰি নিব সেইটো বৰ দুখৰ বিষয় মানে এইটো ভাবিবলগীয়া কথা হৈছে ৰাইজেও সেয়ে যিমান SMC কমিটি সতৰ্ক হ'লেও কাৰণ যদি চৰকাৰে যদি তাত শিক্ষক এপইণ্টমেণ্ট নকৰে তেন্তে তাত স্কুলখন চলিব কেনেকৈ তো সেইটোৱে মই আপোনালোকক অলপ উত্থাপন কৰি দিলোঁ যাতে এই অসম চৰকাৰখন আমাৰ শিক্ষা বিভাগৰ ডক্টৰ ৰণোজ পেগু ছাৰে যাতে তৎক্ষণাতে এইবিলাক বিচাৰ কৰে আৰু শিক্ষক এপইণ্টমেণ্ট দিয়ে সেইভাবে মই অনুৰোধ জনালোঁ বাকী বহুত কথা ক'লোঁ গতিকে আমাৰ প্ৰায় শিক্ষক গুৰুসকলৰ ভুল নাই সিহঁতৰ কাম সিহঁতে পাঠদান কৰি আছে কিন্তু ছিংগুল টিচাৰে এখন প্ৰাইমাৰী স্কুল কেনেকৈ চলাব 5টাকৈ ক্লাছ বৰ ভাবিবলগীয়া কথাই হৈছে গতিকে সেয়েহে আপোনালোকে আজি অলপ বৰ মনৰ কথা শ্বেয়াৰ কৰি দিলোঁ গতিকে আপোনালোকে যদি ভাল পাইছে যিমান পাৰে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিসকলে আপোনালোকৰ বহুমূল্য সময়টো দেখি মোৰ চেনেলটো শেষলৈকে চালে অশেষ ধন্যবাদ থাকিল আৰু যিসকল নতুনকৈ আছে মোৰ চেনেলটো যাতে এনেকৈ উৎসাহ পাবলৈ যাতে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কোণত বেল আইকন থাকে সেইটো টিপি অল কৰি ল'ব আজিলৈ বৰ বেছি নকওঁ ইমানতে সামৰণি মানো চ' বাই বাই চি ইউ নেক্সট ব্লগ